ফাইনাল পৰ্যায়ত যেতিয়া আহিম তেতিয়া আপোনালোকক আমি জনাব পাৰিম যে বিটিচিৰ বাহিৰত আমি কেণ্ডিডেট দিম না নিদিম। আজি হাগ্ৰামা মহিলাৰীয়ে বড়ো জাতিৰ হৈ যিমানখিনি কাম কৰিছে, যিমানখিনি আনিছে, কোনো সংগঠনে আনি দিব পৰা নাই। আজি 6 শিডিউল বিটিচি 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত যিটো চুক্তি স্বাক্ষৰিত হৈ গ'ল, সেই চুক্তিটো হ'ল সবতকে শ্ৰেষ্ঠ চুক্তি। আৰু এই চুক্তিৰ আধাৰত গঠন হোৱা আমাৰ বিটিচি কাউন্সিলৰ তেখেতসকলে যোৱা 5টা বছৰ গভৰ্ণমেণ্ট বনাই ইয়াৰ গোটেইখিনি সুযোগ সুবিধা লৈ ল'লে। আজি আমি কচুগাঁও সমষ্টিৰ যিটো TCLCC আৰু BCDC কমিটি পূৰ্ণাংগভাৱে গঠন কৰি আমাৰ বিটিচি চিফৰ অনুমোদনৰ কাৰণে যিটো ছাবমিট কৰা আছিলে, তেখেতৰ অনুমোদন পোৱাৰ পাছত চৰকাৰীভাৱে যিটো এটা নটিফিকেশ্যন দিয়া হ'ল, সেই মৰ্মে আজি আমি এই নটিফিকেশ্যন অনুযায়ী আমাৰ কচুগাঁৱৰ TCLCC চেয়াৰমেনৰ লগতে তেখেতৰ লগত থকা মেম্বাৰসকল আৰু আমাৰ টোটেল 13টা যিটো BCDC আছে, এই BCDC চেয়াৰমেন মেম্বাৰবিলাকৰ এপইণ্টমেণ্ট লেটাৰ কচুগাঁৱৰ আমাৰ পাৰ্টিৰ কাৰ্যালয়ত আমি বিতৰণ কৰিলোঁ। প্ৰতিজন চেয়াৰমেন সকলক আমি তেওঁলোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰাত আমাৰ BCDCবিলাকৰ যিসকল নৱনিযুক্ত আমাৰ এই চেয়াৰমেনসকল আছে, মেম্বাৰসকল আছে আৰু TCLCC চেয়াৰমেন তেখেতসকলেও চবে আহি পেলাই উপস্থিত থাকিলে। আমি তেখেতসকলক এপইণ্টমেণ্ট লেটাৰখিনি বিতৰণ কৰিলোঁ। আপোনাসকলে জানে যে আমাৰ বিটিচিত যিহেতু BCDC আছে, পঞ্চায়তী ৰাজ ছিষ্টেম যিহেতু ইয়াত নাই, গাঁও পঞ্চায়ত যিহেতু নাই, কিন্তু আমাৰ উন্নয়নৰ কাৰণে গ্ৰাম অঞ্চলৰ ৰাইজৰ হৈ উন্নয়নৰ লগতে বিভিন্ন ধৰণৰ সা সুবিধা ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে নিম্ন স্তৰৰ এটা মানে কি কয় গণতান্ত্ৰিক এটা আমাৰ অনুষ্ঠানৰ যিহেতু প্ৰয়োজন আছে, কাম কৰাৰ অনুষ্ঠানৰ প্ৰয়োজন আছে, সেই হিচাপে BCDCখন গঠন কৰি লোৱাৰ পাছত BCDCবিলাকে যিহেতু আগৰ পৰাই কাম কৰি আহিছে, পঞ্চায়তৰ যিখিনি দায়িত্ব BCDC হিচাপে তেওঁলোকে পালন কৰিছে, ব্লকৰ যিমানখিনি কাম কাজ আছে, প্ৰগ্ৰাম আছে, তেখেতসকলে ৰাইজৰ হৈ কাম কৰে আৰু চৰকাৰৰ উন্নয়নমূলক কাম কাজ যিমানখিনি BCDC থ্ৰুৱেদি ব্লকৰ থ্ৰুৱেদি কৰা হয়, এইবিলাক কাম তেখেতসকলে কৰে। গতিকে আজি আমি আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰ আৰু ব্লক কমিটিবিলাকৰ পৰা অহা যিবিলাক আমাৰ যোগ্য ব্যক্তিসকলক আমি বাছনি কৰিছোঁ, তেখেতসকলক আমাৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰাত চবেই সহযোগ কৰিছে, চবে ঐক্যমতৰে গ্ৰহণ কৰিছে, ছাপোৰ্ট কৰিছে আৰু চবৰে সমৰ্থনত, চবৰে সহযোগত আজি সুকলমে আমাৰ এই গঠনৰ প্ৰক্ৰিয়া সমাপ্ত হৈ গ'ল। আজিৰ পৰা তেখেতসকলে এজন এজন মেম্বাৰ চেয়াৰমেন হিচাপে কাম কৰিব, অঞ্চলৰ ৰাইজৰ হৈ কাম কৰিব, নিষ্ঠা সহকাৰে কাম কৰিব, ৰাইজৰ অভাৱ অভিযোগ আঁতৰাবৰ কাৰণে, সমস্যাবিলাকৰ সমাধানৰ কাৰণে কাম কৰিব, ব্যক্তিৰ স্বাৰ্থ ত্যাগ কৰি আমাৰ মানে ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে নিস্বাৰ্থভাৱে আমাৰ চেয়াৰমেনসকলে, মেম্বাৰসকলে কাম কৰিব আৰু তেখেতসকলে সদায় ৰাইজৰ লগত পোনপটীয়া যোগাযোগত থাকিব, আমাৰ ব্লক অফিচৰ লগত যোগাযোগত থাকিব আৰু সময়মতে চৰকাৰে দিয়া ৰাইজৰ যিবিলাক উন্নয়নমূলক কাম কাজ, সুযোগ সুবিধা বিতৰণ কৰি কামবিলাক কৰি দিবৰ কাৰণে তেওঁলোকে তাৎক্ষণিকভাৱে পদক্ষেপ ল'ব। আমি তেওঁলোকৰ লগত সুসম্পৰ্ক বজাই ৰাখি কাম কৰিম। তেখেতসকলে ৰাইজৰ কাৰণে 24 আৱাৰ এক্টিভলি কাম কৰিব, এইখিনি মোৰ এটা দৃঢ় বিশ্বাস আৰু তেওঁলোকৰ সহযোগত ৰাইজৰ যথেষ্ট উপকৃত হ'ব, আমাৰ দলৰ উপকৃত হ'ব, অঞ্চলৰ উন্নতি তেখেতসকলে ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে নিশ্চয় দায়িত্ব সহকাৰে কাম কৰিব, নিষ্ঠা সহকাৰে কাম কৰিব, এইখিনি আমি আশা ৰাখিছোঁ। আপোনাসকলে জানে এতিয়া BTCত যোনে চৰকাৰ বনায়, BTC কাউন্সিলত যোনে চৰকাৰ বনায়,
এই চৰকাৰ বনোৱা দলৰে এডভান্টেজ থাকে। বৰ্তমান BTCত BPF দলৰ যেহেতু চৰকাৰ আৰু 28টা সিট লৈ পেলাই শক্তিশালীভাৱে যেহেতু BTCত BPF দলে চৰকাৰ বনাইছে, গতিকে ক'বলৈ গ'লে প্ৰত্যেকটো সমষ্টিতে এতিয়া BPF দলৰ MCLA সকল আছে, EM সকল আছে। আৰু যেহেতু আমি ৰাইজৰ পৰা বিপুল ভোট লৈ পেলাই জিকি যোৱা এজন MCLA EM সকলক নিজৰ নিজৰ সমষ্টিত কাম কৰিবৰ কাৰণে ইতিমধ্যে ফিল্ডত নমাই দিছোঁ। আগন্তুক MLA ইলেকশ্যনৰ BPF দলে য'ত য'ত কণ্টেষ্ট কৰিব, গোটেইবিলাক সিটটো আমি আমাৰ হাতত আনিবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰ BTCত যেনেকৈ আছে ঠিক তেনেদৰে 2026ত BPFৰে সন্মিলিত চৰকাৰ অসমত গঠন কৰিব। চৰকাৰ BPF দল আৰু NDAৰ চৰকাৰ অসমত আহি আছে আৰু সেই NDAৰ দলৰ চৰকাৰৰ আমি অংশীদাৰী দল হিচাপে অহা অসমৰ এই বিধানসভাৰ নিৰ্বাচনৰ জৰিয়তে অসম চৰকাৰখন আমি গঠন কৰিবলৈ গৈ আছোঁ। BTCৰ বাহিৰতো দিব নেকি? BTCৰ বাহিৰত আমি কেণ্ডিডেট দিয়া নিদিয়া সেই কথাটো এতিয়ালৈকে আমি একো ফাইনেল তেনেকুৱা কৰা নাই। আমি কাৰ লগত বুজা-পৰা কৰি পেলাই ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত ল'ম, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ভৱিষ্যতত আমাৰ বিধানসভাৰ নিৰ্বাচনী ৰণকৌশল আমি ফাইনেল পৰ্যায়ত যেতিয়া আহিম, তেতিয়া আপোনালোকক আমি জনাব পাৰিম যে BTCৰ বাহিৰত আমি কেণ্ডিডেট দিম না নিদিম। আজি হাগ্ৰামা মহিলাৰীয়ে বড়ো জাতিৰ হৈ যিমানখিনি কাম কৰিছে, যিমানখিনি আনিছে, কোনো সংগঠনে আনি দিব পৰা নাই। আজি 6 শিডিউল BTC 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত যিটো চুক্তি স্বাক্ষৰিত হৈ গ'ল, সেই চুক্তিটো হ'ল চবতকৈ শ্ৰেষ্ঠ চুক্তি। আৰু এই চুক্তিৰ আধাৰত গঠন হোৱা আমাৰ BTC কাউন্সিলৰ তেখেতসকলে যোৱা 5টা বছৰ গভৰ্ণমেণ্ট বনাই ইয়াৰ গোটেইখিনি সুযোগ সুবিধা লৈ ল'লে, মৰ্যাদা লৈ ল'লে। এতিয়া হাগ্ৰামাই গঠন কৰি দিয়া 6 শিডিউল কাউন্সিল চৰকাৰত বহি পেলাই তেওঁলোকে শাসন কৰি যোৱাৰ পিছত আজি BTCৰ চৰকাৰৰ পৰা গাদীচ্যুত হোৱাৰ পাছত হাগ্ৰামাক আকৌ তেওঁলোকে জাতিদ্ৰোহীৰ আখ্যা যদি দিব বিচাৰিছে, নিশ্চয়কৈ তেখেতসকলেও ইয়াৰ অংশীদাৰী হ'ব। কিয়নো হাগ্ৰামাই গঠন কৰি দিয়া 6 শিডিউল BTC ক্ষমতাত তেখেতসকলেও বহি পেলাই কাম কৰিছে, গতিকে জাতিদ্ৰোহীটো তেখেতসকলে হ'ব লাগে। হাগ্ৰামাটো আজি আমাৰ বড়োলেণ্ড অঞ্চলত বড়ো ৰাইজৰ কাৰণে য'ত একোৱেই নাছিলে, সেই একো নথকা সময়তো হাগ্ৰামাই 6 শিডিউল কাউন্সিল আনি পেলাই বড়ো ৰাইজক দিলে, ৰাজনৈতিক ক্ষমতা দিলে, অধিকাৰ প্ৰদান কৰিলে, বড়ো জাতি শক্তিশালী এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰিলে। আজি আমি এই অঞ্চলৰ মালিক হিচাপে, এই অঞ্চলৰ আমাৰ শাসনকৰ্তা হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব পৰা ধৰণৰ এটা সুবিধা হাগ্ৰামাই দি দিলে। আৰু একো কাম কৰিব নোৱাৰা, একো আনিব নোৱাৰা এইসকলে আজি হাগ্ৰামাই আনি দিয়া BTC কাউন্সিলত বহি চৰকাৰ বনোৱাই, ইহঁতে অবৈধভাৱে চৰকাৰ বনাই যিটো যোৱা 5টা বছৰত BTCখন লণ্ডমণ্ড কৰিলে, ইয়াৰ কাৰণেতো তেখেতসকলকে আমি জাতিদ্ৰোহী বুলি ক'ব পাৰোঁ।